নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম। আৰু আমাৰ এইটো গগু দেখিছে ক'ত উঠি আছে। যিহেতু আজি উৰুকা হয়, সেইকাৰণে মই ভাবিলোঁ আমি পৰিয়ালৰ সকলোৱে মিলি একেলগে খানাটো খাওঁ। তাৰপাছতে আমাৰ গগুৱে মই খেলি আছোঁ, দেখিছোঁ যেতি কথা পাতি। তাৰপাছত আকৌ এয়া গাঁৱৰ ল'ৰাবিলাকে এনেকৈ মিলি ভেলাঘৰ সাজি খানাটো খাইছে। তাৰপাছত আমি আকৌ তালৈ গৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ। তাৰপাছত এয়া খুৰীও গৈ আছে। তাৰপাছত আকৌ তাত মাহঁত আগতীয়াকৈ গ'ল। তাৰপৰা এয়া চব্জি কটা লাগি গ'ল। তাৰপাছত এয়া মই গৈ বহি আছোঁ। তাক ধুব, তাক মৰমতে ধুবা বুলি মাতো, তাৰ টোপনি দেখিছে। এইটো উৰুকা বতৰ, সেইকাৰণে হাঁহ আৰু কোমোৰা আমি নেকি, সেইকাৰণে পেহীয়ে হাঁহ গুছত লাগি গ'ল। এনেও গাঁৱৰ যেতিয়া আমি চব কাম কৰিব পাৰিবই লাগিব ন। তাৰপাছত আকৌ আমাৰ খুৰাহঁতে বনোৱাত লাগি গ'ল, সকলোৱে মিলি বনাই আছে। আকৌ আহি পালেহি আমাৰ এয়া বাবু। আকৌ তাৰপৰা খুৰীয়ে চাহ বনালে। চাহ খোৱাৰ পিছত এয়া হাঁহ পোৰাত লাগি গ'ল। আকৌ দেখিলোঁ পেহীয়ে আচাৰ বনাই থৈছে, কৰদৈ আচাৰ, ইমানেই টেষ্টি আছিলে, মই নাখাই নোৱাৰিলোঁ, মানে খাই ল'লোঁ। তাৰপাছতে খুৰাই মাছ ফ্ৰাই কৰাত লাগি গ'ল। তাৰপৰা সকলোৱে মিলি কথা পাতি আছে। ভাবিলোঁ আমি তিনিটা অকণমান এনেই ওলাই যাওঁ। তাৰপাছতে ওলাই গ'লোঁ। তাৰপাছত দেখিলোঁ খানা খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। তাৰপৰা লগতে আমিও বহি দিলোঁ। তাৰপাছত আকৌ আজি আইটেম আছিলে চিকেন, হাঁহৰ মাংস, চালাড, মাছৰ পেটু ভাজি আৰু কবি ভাজি। আৰু এনেকৈ কলপাতত খোৱা মজাই বেলেগ দেই। আজিলৈ বাই।